Hey guys, কি খবৰ সকলো আশা কৰো সকলো ভালে আছে আৰু আজি হৈছে ধনতেৰাছৰ কাৰণে কিবা কিবি বস্তু কিনিবলৈ আমি আজি ওলাইছো চাৰিআলিলে আৰু আমাৰ নাম সুধি আছে দেউতাকে ভাত খালা গা ধুলা কি কিনিবা যাব কি কিনিবলৈ যাবা এ পানীখন ভাই দে আইছা তুমি কেলে বেয়া কামবোৰ কেলে কৰি আছা কি বাবা এইবোৰ নকৰিবা এইবোৰ মই জাপি থৈছো নকৰিবা আকৌ চোন কি কৰি থৈছে জাপি থোৱা কাপোৰবোৰ কি কৰি থৈছা তাৰপিছত এটা কৰি কি কৰিবা হা অঁ পিন্ধা এইটো কাৰ নাইটি এইটো কাৰ নাইটি এইটো কাৰ কাপোৰ হা চাওঁ কুক কৈছা নেকি কাৰ কাপোৰ এইটো কোৱা এইটো কাৰ কাপোৰ অ' বা তুমি চিনি পাইছা চুচুন চিনি পাই গ'ল আৰু এইটো কাৰ কাপোৰ এইটো কাৰ কাপোৰ নানু নহয় ইয়াত নানু এটাও নাই আৰু আহি পেলাই এতিয়া আমি পালোহি দেৰগাঁও বজাৰ আৰু এয়া ফটকা মাটি চকী চব ওলালেই যিহেতুকে দেৱালী আহি আছে আৰু আজি হৈছে ধনতেৰাছ আৰু ধনতেৰাছৰ কাৰণে আমি যি কিবা কিবি বস্তু কিনিবলৈ আহিছোঁ দৰকাৰী যিখিনি মানে ধনতেৰাছৰ কাৰণে প্ৰয়োজনীয় সেইখিনি বজাৰ কৰিবলৈ আহিছোঁ বাই মই দেহাই আৰু আমাৰ পোৱালীয়ে Hey guys, বজাৰৰ পৰা ডাইৰেক্ট ঘৰত আহি লগ পাইছোহি আৰু মই এতিয়া কি কিনিলোঁ বজাৰৰ পৰা ভালকৈ দেখুৱাব নোৱাৰিলোঁ আৰু সোণাৰী দোকানত যে ইমান ভিৰ হৈছিলে মানে আমি গৈছিলোঁ গ'ল্ড হাউচ জুৱেলাৰী য'ত আমি বেছিভাগ মানে কিবাকিবি সোণ বা কিবাকিবি কিনিবলৈ হ'লে তাতে যাওঁ কিন্তু ইমানেই ভিৰ আছিলে সেইকাৰণে তাত মানে আমি কিনিলোঁ অলপ বস্তু অলপ বস্তু বেলেগত কিনিলোঁগৈ তাৰপাছত যিখিনি খোজকাঢ় আৰু কিবা কিনিবলৈ আছিলে সেইখিনি কিনিলোঁ কিনি পেলাই ঘৰ আহিছোঁহি আৰু মই এতিয়া আপোনালোকক দেখুৱাম মই আজি ধনতেৰাছ বুলি আমি মানে কি কিনিলোঁ ঘৰলৈ কি আনিলোঁ প্ৰথমতে দেখুৱাইছোঁ এইখন এইটো ৰূপৰ হয় এই ফটোখন বাকী গ্লাছৰে ফ্ৰেম কৰি থোৱা আছে ৰূপৰ লক্ষ্মী মা আৰু গণেশ বাবা যিহেতুকে আজি ধনতেৰাছ লক্ষ্মী মা গণেশ বাবা তাৰপিছত ধনৱন্তী তাৰপাছত কুবেৰজীক পূজা কৰিব লাগে আৰু সেইকাৰণে মই এয়া লক্ষ্মী মা আৰু গণেশজীক লৈ আহিছোঁ এয়া পূজা কৰিবৰ কাৰণে এইখন আমাৰ থাপনতে স্থাপন কৰি দিম মানে ৰাখিম এইখন আনিছিলোঁ এয়া 3টা 4টা 5টা 6টা এয়া কৰি গুটি 6টা কৰি আনিছোঁ কৰি আনিব লাগে ধনতেৰাছত ভাল তাৰপাছত আনিছোঁ এয়া গোমতি চক্ৰ আপোনালোকে চিনি পাই চাগে গোমতি চক্ৰ এয়া গোমতি চক্ৰ এনেকুৱা গোমতি চক্ৰ কেইটামান আনিছোঁ এইখিনি মানে তাৰপিছত হ'ব তাৰপিছত এয়া ধনিয়া গুটি সৰু বস্তু কিন্তু আনিছোঁ মানে ধনতেৰাছ বুলি আনিব লাগে শুভ হয় আৰু আজিৰ দিনটোততো জানেই চবৰ তাৰপিছত এইটো ধনিয়া গুটি তাৰপিছত আনিছোঁ এয়া ধূপদানি এটা আমাৰ প্ৰয়োজন হৈ আছিলে ধূপদানি এটা পিতলৰ তাৰপিছত এয়া মা লক্ষ্মীৰ পাদুকা তাৰপিছত এটা তামৰ ঘটি তাৰপিছত মেইন বস্তু আজি এইটো মানে আজি যিহেতুকে ধনতেৰাছ আৰু আজি ৰাতি মানে এতিয়া মই জ্বলামগৈ মই চাৰিমুখীয়া বিচাৰিছিলোঁ কিন্তু চাৰিমুখীয়া নাপালোঁ 5মুখীয়া হ'লোঁ কিন্তু চাৰিমুখীয়া জ্বলাব লাগে এই গছ মানে যম দেৱতাৰ কাৰণে চাকি জ্বলাব লাগে চাৰিমুখীয়া চাকি যম দেৱতাৰ কাৰণে দক্ষিণ দিশে ঘৰৰ বাহিৰত জ্বলাব লাগে মই কেনেকৈ জ্বলাম কেনেকৈ দেখুৱাই দিম সকলোখিনি আপোনালোকে চাব পাৰিব যদি নাজানে অহা বছৰকৈ কৰিব পাৰিব আৰু জানে যদি ভালেই আৰু তাৰপিছত এইটো কিনিলোঁ তাৰপাছত আনিলোঁ ৰূপৰ এয়া দেহাৰ কাৰণে আনিছিলোঁ ৰূপৰ আঙুঠি এইখন বেলেগ এখন জুৱেলাৰীৰ পৰা আনিলোঁ মানে যিহেতুকে গ'ল্ড হাউচ জুৱেলাৰীত বহুত বেছি ভিৰ হৈ আছিলে সেইকাৰণে তাত নগ'লোঁ
গ'ল্ড হাউচ জুৱেলাৰীৰ পৰা এইখন কিনিলোঁ। তাৰপিছত বেলেগ এখন মাতৃ জুৱেলাৰী বুলি আছে আমাৰ ঢেৰগাঁৱত, সেইখন কিনিলোঁ। সেইখনৰ পৰা দুটা আঙুঠি কিনিছোঁ ৰূপৰ। তাৰপাছত এয়া এইখিনি যিহেতুকে বস্তুখিনি মই পূজা ঘৰলৈ লৈ যাম থাপনালৈ। তাৰপিছত থাপনাত পূজা কৰি পেলাই যিখিনি গোমতি চক্ৰ আছে, কৰি গুটি আছে, ধনী মানে সেইখিনি আছে, সেইখিনি থ'বলৈ এয়া ৰঙা কাপোৰ লকাৰত ভৰাই থ'ব লাগিব। সেইখিনি এখন ৰঙা কাপোৰ আনিছোঁ। তাৰপিছত এখন বাঘৰ বস্ত্ৰ আমাৰ প্ৰয়োজনীয় হৈ থাকে, মানে আমাৰ গোঁসাই ঘৰত বাঘৰ বস্ত্ৰ এখন লেতেৰা হৈছে, সেইখন ধুই পেলাই এখন দিম, সেইকাৰণে এইখিনি আনিছোঁ। আৰু আজি ধনতেৰাছৰ শ্বপিং মানে কিনা বস্তু সেইখিনিয়ে আছিলে। তাৰপিছত এতিয়া বাকী চাই থাকোঁ ভিডিঅ'টো কি কৰোঁ, কেনেকৈ কৰোঁ। আৰু এয়া বনাই আছোঁ মই ক্ষীৰ, যিহেতুকে আজি ধনতেৰাছ, আৰু ধনতেৰাছত লক্ষ্মী মাৰ পূজা কৰা হয় আৰু লক্ষ্মী মাৰ ওচৰত এয়া ভোগ দিম। যিহেতুকে আমাৰ যোৱা দেৰি আৰু সেইকাৰণে অহাও দেৰি, সেইকাৰণে এতিয়া গধূলি হ'লেই, কিন্তু যিয়ে নহওক মানে যিমানেই দেৰি নহওক হ'লে পায়সখিনি হ'লে মই লক্ষ্মী মাৰ ওচৰত আগবঢ়াম। আৰু এয়া মোৰ চাকি দিয়া হৈ গ'ল, ধুনীয়াকৈ পূজা কৰিলোঁ। পূজা মানে কি আৰু যিখিনি মানে আনিছিলোঁ, কৰি হওক, গোমতি চক্ৰ, ধনিয়া, আৰু এয়া ফটোখন লক্ষ্মী মা আৰু গণেশৰ এনেকৈ স্থাপন কৰি মই বনোৱা পায়সৰ ভোগ দিলোঁ। আৰু এনেকৈ ধূপ চাকি জ্বলাই দিলোঁ। ৰাতিপুৱাই যিহেতুকে ফুল চুল দি ধুনীয়াকৈ ৰাতিপুৱাৰ পূজা কৰিলোঁৱে। তাৰপিছত এয়া গধূলি পূজা কৰিলোঁ। আৰু এয়া মই যি ইয়ম দেৱতাৰ কাৰণে চাকি গছ জ্বলাম বুলি কৈছিলোঁ, সেয়া ৰেডি কৰি লৈছোঁ। আৰু ঘৰৰ দক্ষিণ দিশে ৰখি লৈছোঁ, দক্ষিণ দিশে জ্বলাব লাগে চাকি গছ। প্লেট এখন লৈ লৈছোঁ, প্লেটখনত মই এয়া চাউল লৈ লৈছোঁ। চাউলকেইটা মই মানে ঘৰত যিমান কেইজন মানুহ থাকে সেইকেইজনৰ নামত চাউল দিব লাগে। আমাৰ ঘৰত যিহেতুকে আমি 5টা মানুহ থাকোঁ, সেই 5টা মানুহৰ নামত মই চাউল দি লৈছোঁ। তাৰ ওপৰত মই চাকি গছ দিম, চাকি গছ দি পেলাই তাত মিঠাতেল দি পেলাই ধুনীয়াকৈ জ্বলাই দিম। আৰু যদি কিবা নিয়ম আছে মই নাজানো, এই চাকি গছ জ্বলোৱা হয় মান্যতা অনুসৰি যে ঘৰখনৰ অপায় অমংগল দূৰ হয়, অকাল মৃত্যু নহয়। এই চাকি গছ জ্বলোৱাৰ মেইন কাৰণ সেইটোৱে। প্ৰত্যেক দেৱালীৰ আগদিনা যি ধনতেৰাছ হয়, সেই ধনতেৰাছৰ দিনা এই চাকি গছ জ্বলোৱা হয়। যি জানো, যেনেকৈ পাইছোঁ, শিকিছোঁ, সেনেকৈ মই জ্বলাইছোঁ। এনেকৈ আপোনালোকে যদি নাই জ্বলোৱা অহাবাৰ জ্বলাব পাৰিব। তাৰপাছত এই লক্ষ্মীৰ পাদুকাযোৰ মই ঘৰৰ মেইন গেটত লগাই দিছোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব। বাই বাই, আজিলৈ আহিছোঁ।